নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে দেখিছে মই আজি এটা ট্ৰেইন ষ্টেচনত বহি আছোঁ আৰু বৰ্তমান মই বহি আছোঁ চাপৰমুখ জংচনত। আচলতে ভুল এটা হ'ল আজি আমি আহিছিলোঁ ডিফুলৈ, অৰ্থাৎ কাৰ্বি আংলং জিলাৰ ডিফু ষ্টেচনত নামিব লগা হৈছিলে। মানে ডিমাপুৰ অথবা লামডিং জংচনত নামিব লগা হৈছিলে, কিন্তু তাত আমি হাৰ নাপালোঁ। ৰাজধানী এক্সপ্ৰেছত আমি তিনিচুকীয়াৰ পৰা আহি আছিলোঁ, তো গতিকে হাৰ নোপোৱাৰ কাৰণে এতিয়া একেবাৰে ডাইৰেক্ট চাপৰমুখত নামিব লগা হ'ল। চাপৰমুখত হাৰ পালোঁ আৰু তাৰ বাবে এতিয়া নেক্সট ট্ৰেইন অহালৈকে আমি অপেক্ষা কৰিব লাগিব। গতিকে আপোনালোকে যদি ক'ৰবাত ট্ৰেইন যাত্ৰা কৰে, তেন্তে যদি ৰাতি বা 3টা বা 2টা বজাত এনেকুৱা সময়তে যদি আপোনালোকে ট্ৰেইনৰ পৰা নামিব লগা হয়, তেন্তে মন কৰিব যাতে টোপনিটো বেছিকৈ গুচি নাযায়। আমি দুজনে আহিছিলোঁ, এয়া কলিন গাই আৰু মই। আহোঁতে আমাৰ মানে ধুনীয়াকৈ টোপনি গ'লোঁ। ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখন মানে চব ষ্টেচনতে নৰখে। তিনিচুকীয়াত উঠিলোঁ, তিনিচুকীয়াৰ পৰা ডাইৰেক্ট মৰিয়নিৰ পৰা ডাইৰেক্ট ডিমাপুৰত ৰখিছে, ডিমাপুৰৰ পৰা লামডিঙৰ পৰা চাপৰমুখ, 4টা ষ্টেচন মাত্ৰ। মানে টোপনি গ'লোগৈ গমেই নাপালোঁ। আমি ডিমাপুৰত নামিব লাগিছিলে, ডিমাপুৰত নমাহেঁতেন আমি ডিমাপুৰৰ পৰা আৰু অলপ আহিব লাগিলেহেঁতেন ডিফু ষ্টেচনলৈ, মানে বেলেগ ট্ৰেইনত বা তাৰ পৰা গাড়ীটো আহিব পৰা গ'লহেঁতেন। যদি আমি ডিফু পাৰ হৈ আহি লামডিঙত যদি আমি নামিলোহেঁতেন, তেন্তে লামডিঙৰ পৰা আকৌ উভতি যাব লগা হ'লহেঁতেন, বেলেগ আমি ট্ৰেইন পাই গ'লোহেঁতেন, সময়ত পাই গ'লোহেঁতেন, কিন্তু বা গাড়ীটো যাব পাৰিলোহেঁতেন। কিন্তু আমি ডিমাপুৰতো নানামিলোঁ, হাৰ নাপালোঁ, আৰু লামডিঙতো নানামিলোঁ, হাৰ নাপালোঁ। এতিয়া আমি পালোঁহি একেবাৰে চাপৰমুখ, অৰ্থাৎ বহুত দূৰ পাই গ'লোহি। এতিয়া আমি শতাব্দী ট্ৰেইনখন 7:30 বজাত আহিব। এতিয়া 5:30 বাজিছে। 5:30 পৰা 7:30লৈকে আমি এতিয়া ৰ'ব লাগিব। শতাব্দী ট্ৰেইনত উঠি আমি ডাইৰেক্ট ডিফুলৈকে যাব পাৰিম। ডিফু যোৱাৰ পিছতহে অলপ পিছতে আমি কম নেকি? ডিফুলৈ অহা উদ্দেশ্যটো আমি আপোনালোকক ক'ম, কাৰ্বি আংলং অহাৰ উদ্দেশ্যটো। কিন্তু এতিয়া মই এটা কথাই আপোনালোকক কৈছোঁ যে জীৱনত যদি কেতিয়াবা ট্ৰেইনত যাত্ৰা কৰে, এনেকুৱা ঠাইত যদি নামিব লগা হয়, মানে ৰাতি 2টা বজাত, 2:30 বজাত, 3টা বজাত যদি আপোনালোকে ট্ৰেইনৰ পৰা নামিব লগা টাইমটো হয়, তেতিয়াহ'লে মানে টোপনি যাওঁতে অলপ সাৱধান হ'ব, যাতে এনেকুৱা ধৰণৰ আমাৰ দৰে ভুল নহয়। তো গতিকে চাই থাকিব আপোনালোকে, ভিডিঅ'বোৰ মই দি থাকিম। কাৰ্বি আংলঙলৈ কিয় আহিছোঁ, কাৰ্বি আংলঙৰ ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ভৰা দৃশ্যসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক, চাই থাকিব। গতিকে এয়াই আৰু, এতিয়া শতাব্দী ট্ৰেইনৰ কাৰণে ৰৈ আছোঁ, তাৰপিছতে যাত্ৰা কৰিম, আকৌ ডিফুলৈ উভতি যাম। ডিফুৰ পৰা আৰু বাকীখিনি ঠিক আছে।